আপুনিতো কমলৰ ভনীয়েও বেঙেনা দিলে, গতিকে আপোনাকো মই বেঙেনা দিব আহিছোঁ। হেপী মেড লাইফ মোহন দা। নমস্কাৰ, বৰ্মাগৰ হ'লে হেপী চেনেল স্বাগতম জনাই আছোঁ। মইতো বৰ্তমান আহিছোঁ এতিয়া নগাঁও, আৰু নগাঁৱত আছে মোহনৰ বিয়া। আৰু খবৰ পালোঁ, মই ভাইটি এজনে মোক খবৰ দিলে, ৰিংকু দাস ভাইটিয়ে। গতিকে এতিয়া এইটোৰ ওপৰত আহিছোঁ মানে, কাৰণ আজিকালি বহুতে চিনি পাই যায়। গতিকে এনেকুৱা লোকত আহিছোঁ, এতিয়া চিনি পাই নাপাই চাম আৰু প্ৰায়ং ক'বৰ কাৰণে চেষ্টা কৰিম। গতিকে ব'লক। এইটো কিবা এটা কি নাজানো খালি, কিন্তু ইমান দিছে যে কেলে চাউণ্ডটো বন্ধ কৰি দিম নেকি? অলপ নগাঁও মানুহক কলাকাম ভাবিছে নেকি? চিনি পাই গৈছে দেখি চিনি পাই গৈছে গানটো যে বাজি আছে, গানটো ক'ত বাজিছে? देखा आपने लापरवाही का नतीजा है। মানে কলা হৈ যাব পাৰোতো, ৰিক্স কোনে ল'ব? চাউণ্ড বেছি হ'লে অকণমান অসুবিধা হয়। হয় হয়, আপোনাৰ ঘৰ মিছা মানে মিছাও কৈছে আপুনি? মিছা মানে কিয়? তাৰ মানুহখিনিয়ে মিছা কথা কৈছিলে। এই মাখিজনী উৰি গুচি গ'ল ওপৰেদি। মাখি নহয় জানো এইজনী? মাখি নেকি? ডাঙৰ মাখিচোন। ভাল লাগিলে। এইটো জেল চেল ঘঁহি আহিছা আজি মানে কি এই বৰ মেইনটেইন কৰিবলগীয়া হয়তো, বৰ দিগদাৰ মানে। ওকণি চুকনি নহয় নে? ওকণি চুকনি নহয় নে? ওকণি চুকনি गजब बेइज्जती है। হা? মোৰ ঘৰ গুৱাহাটী, মই এক্টিং কৰোঁ মানে, মই এক্টৰ হয়। নাম ৰাজ বৰগোহাঁই। এই লগ পাই থাকোঁ মই একবাৰ। একদম একদম। এইডাল যিডাল দেখিছে নাই, অঁ এইডাল মই ইয়াত এইডাল তাৰপৰা ধাৰ কৰে না। অঁ বাইদেউ শুনকচোন বস্তু এটা, এইটো দৈটো মানে টেষ্টটো কিন্তু অলপ বেলেগ হ'ব চাগে দৈটো। কি হয় মই দৈ বুলি ভাবিছিলো, ইমান কাৰা দৈ ক'ত পালে বুলি ভাবিছিলো। নমস্কাৰ, ভাল মাতিছে জানো এইখনত? মই ৰাজ। মোক চিনি নাপাইছে তাকে ৰাজ বাৰু মাতিছে জানো? ये फंस गया सीएम। মোহনকতো মই আগতে স্কুলত ট্ৰেইনিং দি আছিলো, তাত এক্টিং কৰিবলৈ। হয়, জানো 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 সৰুৰ পৰাই জানো জানো। মোহন জন্ম হোৱা আগৰ পৰাই মই মাতিছে নে নাই বিয়ালে? মাতিলে নে নাই? মই নহ'লে এনেকে আহিছো আজি অকণমান। ভালে ভালে বেয়া লাগিছে নেকি? নাই নাই চুলি কিয় নহয়? মেলি আহিছে আজি, এইটোৱে ভাল লাগিছে। ধন্যবাদ চুলি ভালে কুকা চুকা বান্ধি আহে, মেলি আহিছে যে ভাল লাগিছে। ধন্যবাদ ধন্যবাদ। মানে হেৰি স্পা কৰিছে স্পা কৰিলে স্পা কৰিলে নেকি? স্পা কৰিলে সেইকাৰণে অকণমান হেৰি চেৰি কৰি আহিছে আৰু खराब हो जाएगा मैं माँ বেছি গা ঘঁৰাই নাথাকিব।